প্ৰথমতে মঞ্চত উপবিষ্ট মোৰ সকলোৱে মই নামবিলাক ভালকৈ নাজানো, গতিকে মোৰ শ্ৰদ্ধাৰ মঞ্চত উপস্থিত ব্যক্তিসকল আৰু আজি উপস্থিত মোৰ মৰমৰ ৰাইজ, প্ৰথমতে মই আমাৰ ৰিজু আহমেদ দাক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে এইটো এটা ব্যৱসায় নহয়, এইটো এটা সেৱা, ৰাইজৰ প্ৰতি সেৱা। গতিকে যমুনামুখ সঁচাকৈ এটা বান জৰ্জৰিত এলেকা। ইয়াত বাৰিষা কালত বহুত বেয়া লাগে মানুহৰ যি দুৰৱস্থা দেখি। যোৱা বছৰ মই পাইছোঁ নিজে, মই ইয়াত ৰিলিফ ভগাইছোঁ যেতিয়া মই মোৰাজাৰ OC আছিলোঁ। গতিকে মই যমুনামুখত আৰু মোৰ ইয়াত ক'বলৈ গ'লে মোৰ ঘৰুৱা মানুহ বহুত ভৱিষ্যত মুখৰ পৰা ডাঙৰ হ'লেও কিন্তু আহি পোৱা নাই, কিন্তু মোৰ ঘৰৰ পৰিয়ালৰ মানুহ ইয়াত আছে 2গৰাকী। গতিকে যমুনামুখ বুলি ক'লে মই আগৰ পৰা সৰুৰ পৰা শুনি আহিছোঁ, কিন্তু যমুনামুখৰ আগতে যিটো আছিল আমি সৰুত শুনিছিলোঁ এটা উন্নত এখন ঠাই বুলি ক'ব লাগিব, কিন্তু আজি দিনক দিনে মাজতে হেৰাই গৈছে, সেইটো কমি গৈছে যমুনামুখত। আপুনি উদাহৰণস্বৰূপে চাব পাৰে ট্ৰেইন ষ্টেচনটো, আগতে কিমানখন ট্ৰেইন ইয়াত ষ্টপেজ আছিলে, কিন্তু আজি হয়তো 1 বা 2খন পেচেঞ্জাৰ ট্ৰেইন আছে। গতিকে সেইটোৰ প্ৰতি ৰাইজে অলপ সতৰ্ক হ'ব লাগিব। ৰাইজে ওপৰৰ মহলত আৰু গুহাৰি দিব লাগিব, মই যিমান পাৰোঁ সহায় কৰিম। আৰু এই সৰু ঠাই হ'লেও যমুনামুখ হয় এটা ইতিহাস আছে, যিখন থানাত মই এজন OC হিচাপে কৰ্মৰত হৈ আছোঁ। এইখন থানা 1902 চনত স্থাপিত কৰা আছিলে, ভাৰত স্বাধীন হোৱাৰ কিমান বছৰ আগত। গতিকে আমি সেই গৌৰৱটো বজাই ৰাখিব লাগিব। যদিও যমুনামুখত ৰাস্তা ঘাটৰ বহুত অৱস্থাটো বেয়া, গাড়ী মটৰ যথেষ্ট আছে, যথেষ্ট মানুহৰ গাড়ী, সৰু গাড়ীবোৰ ইত্যাদি কৰি বাণিজ্যিক গাড়ীও আছে। গতিকে তেওঁলোকৰ ক্ষেত্ৰত অলপ সকাহ হ'ব। মই বেছি বহলাই নকওঁ। এইখনতে মই ৰাইজৰ প্ৰতি আৰু এটা গুহাৰি জনাওঁ, যিহেতু এটা সামাজিক মাধ্যম পাইছোঁ। যমুনামুখত আৰু এটা জ্বলন্ত সমস্যা হৈছে, মোক আপোনালোকে সহায় কৰিব লাগিব। ড্ৰাগছ, নিচাজাতীয় দ্ৰব্য, এইটো মানে ভিতৰি বহুত বাঢ়ি গৈছে। এইটো ক্ষেত্ৰত মোক ৰাইজে যিমান পাৰে সহায় কৰক, নহ'লে আমাৰ যুৱ প্ৰজন্ম ধ্বংসমুখলৈ গৈ আছে। আৰু মই OC হিচাপে মই অকলে ইমানখিনি নোৱাৰিম, ৰাইজৰ সহায় সহযোগিতা লাগিব। মই গতিকে যুৱ প্ৰজন্মকো এই মাধ্যমৰ দ্বাৰাই অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে ড্ৰাগছৰ প্ৰতি আসক্ত নহয়, নিচাজাতীয় দ্ৰব্যৰ পৰা এৰাই চলিব পাৰে। আৰু মই সদৌ ক্ষেত্ৰত আমাৰ এই ডিপুৰ মালিক পক্ষক ভৱিষ্যতে মই আৰু উন্নতি আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। ইয়াকে কৈ মোৰ চব বক্তব্য সামৰণি মাৰিছোঁ।